বেবী কেয়াৰ বাই ডক্টৰ প্ৰণৱ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ শিশু বিশেষজ্ঞ ডক্টৰ প্ৰণৱ কুমাৰ দাস। আজি আমি আলোচনা কৰিম এটা খুবেই ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে। টপিকটোৰ নাম হৈছে এপিফৰা। এপিফৰা মানে হৈছে শিশুৰ, বিশেষকৈ নৱজাতক শিশুৰ চকুৰ পৰা পানী ওলোৱা, বেছিকৈ পানী ওলোৱা বেমাৰটোক আমি এপিফৰা বুলি কওঁ। বলক আমি টপিকটো আৰম্ভ কৰোঁ। কথা হৈছে যে কিছুমান নৱজাতক শিশুৰ চকুৰ পৰা বেছিকৈ পানী কিয় ওলায়? এইটোৰ লগত কিবা ইনফেকশ্যন জড়িত হৈ আছে নে কাহিনীটো কিবা বেলেগ? বলক আমি বুজিব চেষ্টা কৰোঁ। নৱজাতক শিশুৰ চকুৰ পৰা পানী ওলোৱা বেমাৰটোক আমি ইংৰাজীত এপিফৰা বুলি কওঁ। তাৰ হোৱাটো কমন কাৰণ হৈছে কনজেনিটেল নেজোলেক্ৰিমেল ডাক্ট অবষ্ট্ৰাকশ্যন বা মেডিকেলৰ ভাষাত আমি ডেক্ৰষ্টেন'চিছ বুলি কওঁ। আৰু দেখা যায় যে 20%ৰো বেছি নৱজাতক শিশুৰ এই বেমাৰটো থাকে। আৰু তাৰ মূল কাৰণ হৈছে যে নেজোলেক্ৰিমেল ডাক্ট বা টিয়াৰ ডাক্টটো ব্লক হোৱা। এই নেজোলেক্ৰিমেল ডাক্টটোনো কি? আমাৰ চকুৰ ওপৰৰ পাটি যোনটো থাকে তাতে টিয়াৰ গ্লেণ্ড বুলি বস্তু এটা থাকে। সেই টিয়াৰ গ্লেণ্ডৰ পৰা চকু পানী বা টিয়াৰ চিক্ৰেশ্যন হয়। টিয়াৰ চিক্ৰেশ্যন হোৱাৰ পিছত গোটেই চকুত টিয়াৰখিনি চকু পানীখিনি বিয়পি পৰে। আৰু বিয়পি পৰাৰ পিছত নাকৰ গুৰিত থকা নেজোলেক্ৰিমেল ডাক্টৰ জৰিয়তে সেই চকু পানীখিনি বৈ নাকলৈ আহে, তাৰপিছত ভিতৰলৈ গুচি যায়। কেতিয়াবা এই নেজোলেক্ৰিমেল ডাক্ট যদি ব্লক হৈ যায় তেতিয়াহ'লে চকুৰ পৰা পানী বেছিকৈ ওলাব আৰম্ভ কৰে। যেনেকৈ আমাৰ যদি চৰ্দি হয়, চৰ্দি হ'লে নেজোলেক্ৰিমেল ডাক্টডাল ব্লক হৈ যায়, ব্লক হোৱাৰ ফলত বেছিকৈ চকুৰ পৰা পানী ওলায়। কিন্তু নৱজাতক শিশুৰ ক্ষেত্ৰত কি হয় থাকে? নেজোলেক্ৰিমেল ডাক্টৰ ভিতৰত ভাল্ভ এটা থাকে যাক আমি ভাল্ভ অফ হেছনাৰ বুলি কওঁ। সেই ভাল্ভ অফ হেছনাৰটো ব্লক হোৱাৰ ফলত চকুৰে পানী বেছিকৈ ওলায়। আৰু সেইটো 20% নৱজাতকৰ এই বেমাৰটো প্ৰায়ভাগ দেখা যায়। ইয়াৰে চিমটম কি? ইয়াৰে চিমটম কি? ইয়াৰে মোষ্ট কমন চিমটম হৈছে চকুৰে বেছিকৈ পানী ওলোৱা। আৰু পানীৰ লগত কেতিয়াবা ফেচকুৰি ওলাই আহে আৰু কেতিয়াবা মিউকয়েড ডিscharge থাকে। আৰু যদি আমি নেজোলেক্ৰিমেল ডাক্টটো টিপি দিওঁ তেতিয়াহ'লে তাৰ পৰা মিউকয়েড ডিscharge ওলাই আহিব পাৰে। কেতিয়াবা চিমটম জন্মৰ লগে লগেও থাকে আৰু কেতিয়াবা 1 to 3 months টাইমৰ ভিতৰত চিমটমখিনি ডেভেলপ হয়। আৰু যদি এই চকুৰে বেছিকৈ পানী ওলোৱা বেমাৰটোৰ লগত ফটোফোবিয়া থাকে, ফটোফোবিয়া মানে হৈছে চকুৰে পোহৰ মনিব নোৱাৰা, বা ব্লেফাৰাস্পাজম থাকে। ব্লেফাৰাস্পাজম মানে হৈছে চকুটো খুব টানকৈ বন্ধ কৰি দিয়া, তেতিয়াহ'লে আমি কনজেনিটেল গ্লুক'মা বা আদি বেলেগ বেমাৰৰ কথা ভাবিব লগা হ'ব পাৰে। এই এপিফৰা বা চকুৰে পানী ওলোৱা বেমাৰৰ ট্ৰিটমেণ্টটো খুবেই ইজি আৰু ইয়াক আমি ক্ৰিগলাৰ মাছাজ বুলি কওঁ। এই ক্ৰিগলাৰ মাছাজ কেনেকৈ কৰিম এইটো মই ভিডিঅ'টোত দেখাই দিছোঁ। আমি ভিডিঅ'টোত দেখিব পাৰিছোঁ যে আমি দুটা আঙুলি লৈ নাকৰ গুৰিত এইখিনিত ঘূৰাই ঘূৰাই মাছাজ কৰিব লাগিব, ঘূৰাই ঘূৰাই মাছাজ কৰি তললৈ টানি নিব লাগিব। আৰু এনেকৈ আমি মোটামুটি 5 পৰা 7 বাৰ কৰিব লাগিব। প্ৰত্যেকটো ছেটত এনেকৈ 30 বাৰকৈ মাছাজ কৰিব লাগিব। তেতিয়া আমি কিছুদিন পিছত নিৰ্মল হোৱা দেখা পাম। আৰু দ্বিতীয়তে হৈছে আমি চকু পৰিষ্কাৰ কৰি ৰাখিব লাগিব। চকু পৰিষ্কাৰ কৰি ৰাখিব হ'লে আমি পৰিষ্কাৰ কপা বা পৰিষ্কাৰ কাপোৰ ল'ব লাগিব। সেইটো বিশুদ্ধ পানীত তিয়াই লৈ আমি চকুৰ ভিতৰৰ পৰা বাহিৰৰ ফালে মুচিব লাগিব বা ক্লিন কৰিব লাগিব। যদি ফেচকুৰি বেছিকৈ ওলায় তেতিয়াহ'লে কেতিয়াবা ডক্টৰে এণ্টিবায়'টিক ড্ৰপছো দিয়ে। এতিয়া কথা হ'ল যে যদি এবছৰ হৈ যায় আৰু চকুৰে পানী ওলোৱা বন্ধ হোৱা নাই তেতিয়াহ'লে আমি ডাক্ট প্ৰবিং কৰাব লাগিব। ডাক্ট প্ৰবিং কৰাব হ'লে আপুনি চকুৰ ডক্টৰক দেখাব লাগিব। চকুৰ ডক্টৰে মিডিয়েল ছাইডত যোনটো ডাক্ট থাকে সেইটো প্ৰবিং কৰাই দিব। প্ৰবিং কৰাই কিনে নেজোলেক্ৰিমেল ডাক্টৰ ব্লকটো খুলি দিব। আৰু খুলি দিয়াৰ ফলত গোটেইবোৰ বস্তু নৰ্মেল হৈ যাব। আৰু ছাকচেছ ৰেটটো মোটামুটি 80% হয়। আজিৰ কাৰণে ইমানেই। আৰু এনেকৈ শিকিব, জানিব আৰু বুজিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক বেবী কেয়াৰ বাই ডক্টৰ প্ৰণৱ।